অসমীয়া কাব্য সাহিত্যক সময়ে সময়ে নতুন মাত্ৰা প্ৰদান কৰিছে বহু প্ৰতিভাৱান নপুৰণি কবিয়ে। কাব্যিক সুষমাৰে কাব্যজগত সুবাসিত কৰি আঁতৰি গৈছে নীৰৱে বহুজন। 50ৰ দশকৰে এজন ব্যতিক্ৰমী কবি বীৰেশ্বৰ বৰুৱা। আবৃত্তি কৰিছোঁ বীৰেশ্বৰ বৰুৱাৰ কবিতা পাহাৰৰ চনাটা। এই পাহাৰত তোমাৰ কথাই মনত পৰে সূৰ্যমুখী। কিমান নিশাৰ অন্ধকাৰে হৃদয় কাঢ়ে, তুমি কি তাৰ উমান পোৱা সূৰ্যমুখী? সৌ ভৈয়ামত অকলশৰে। ৰ'দ গৈ গৈ বেলি লহিয়াই সন্ধিয়াৰ, পাহাৰৰ যোন পিক বাংলোত আলহী হয় অমানিশাৰ। দিন গৈ গৈ ৰাতি হয় নীৰৱ সময় নিৰ্বিকাৰ। সৌ ভৈয়ামত খবৰ পোৱা সূৰ্যমুখী, তুমি কি তাৰ? তোমাৰ পৃথিৱী আৰু কত দূৰ, কিমান দূৰত সোণালী গাঁও। জীয়া ভৰলীত আজিও চলেনে চান্দ সাউদৰ ৰূপালী নাও? কিমান দিনৰ অবুজ সাধৰ বেউলাৰ মেৰ ঘৰ, কিমান দিনৰ কৰুণ কামনা মাটি আৰু আকাশৰ। তুমি কি উত্তৰ জানা সূৰ্যমুখী? দূৰৰ টিলাত অজান পক্ষীৰ শুনিছোঁ আৰাও, থৰ হৈ হৈ ভাবিছোঁ আকাশ অসীম উধাও। বতাহত এয়া কাৰ কান্দোন মৰ্মৰিত, উপল বহল পাহাৰী নদীত কাৰনো সপোন নিমজ্জিত। তুমি কি তাৰ উমান পোৱা সূৰ্যমুখী? সৌ ভৈয়ামত অকলশৰে। তুমি কি তাৰ খবৰ ৰাখা সূৰ্যমুখী? সৌ দূৰণিত অকলশৰে। সূৰ্যমুখী সূৰ্যমুখী, তুমি কি তাৰ খবৰ ৰাখা সূৰ্যমুখী?